হাই ফ্রেন্ডস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এসএটেক ব্লগস। আজি আমি এটা জায়গাত গৈ আছো, এটা ধামাকা ব্লগিং কৰিবৰ কাৰণে আপোনালোকে সকলোৱে চাই থাকিব। আৰু মোৰ ফ্ৰেণ্ড আছে, ইহঁতে এই চাওক গৈ আছে। সো গাইস, আমি নদীৰ পাৰেদি গৈ আছো আৰু আমাৰ লগত আছে আবু আৰু ইমৰান আছে। হাই কৈ দিয়া। আজি এটা মানে ভিডিঅ'টো ধামাকা হ'ব। ভিডিঅ'টো কিৰ বিষয়ে হ'ব? গুগল বাবা। আমি গুগলৰ আজি যিখিনি পৰিস্থিতি এইগুলো আমি ভিডিঅ' বনাম। আমি টাইটেলত থৈছোঁ গুগল বাবা। তো ব্লগটো চাই থাকিব আপোনালোকে। আৰু আমাৰ কেজি ফান চেনেলটো চাব, ইয়াৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত দি দিম। আপোনালোকে লিংকটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাক বহুত ছাপোৰ্ট লাগে। আমাৰ এসএটেক ব্লগ সেইটো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আছে নদীৰ পাৰদি গৈ আছোঁ, তামাম বতাহ আহি আছে। আৰু চাওক, নদী পানী নাই এতিয়া, বাৰিষা সময়ত বহুত পানী হয়, এই ইফাললৈকে আহি যায়। আৰু আমাৰ ইফালে চাওক, মছজিদৰ কামটো চলি আছে। চাওক, ৰাস্তা দি গৈ আছোঁ পূৰা। চ' গাইছ, ৰাস্তাৰ মাজত বাদামবিলাক পাই গ'লোঁ আৰু খাই আছোঁ। বাদাম খোৱাটো বহুত ভাল, খাই আছোঁ। বেলেগক দেখাই খাই আছা? আপোনালোকে খাব, অলপ খাবলৈ দিলেহে খাম নেকি? তোমাৰচোন হাতত আছেচোন, সি খাই আছেচোন। আমাৰ মিছা বকি থাকে। দিয়া দিয়া। চ' গাইছ, আমি গাড়ীত উঠিছোঁ। এতিয়া চাওক, আমি গৈ আছোঁ আৰু পিছত তিনিজন আছে, আহি আছে। আজি ভিডিঅ' কৰি ভাল লাগিব না? বহুত মজা লাগিব না? ই একো নকয় নেকি বাবু? নতুন না? নতুন মানুহ না, এই চেনেলত নতুনকৈ আহিছে। আৰু আমি আজি গৈ আছোঁ, গুগল বাবা শ্বুটিং হ'ব। চাওক, ষ্টাম্প ৰেডি হৈ আছে, ছেট আপ কৰি আছে। আমি আজি আহিছো ভিডিঅ' কৰবা, তো আপোনালোকে চাই থাকক। আমাৰ কেজি ফান চেনেলৰ চলি আছে, তো আপোনালোকে চাই থাকক। এয়া ভিউ চাওক, পিছফালে তামাম ভিউ হৈছে, তামাম। তো আমি ভিডিঅ' কৰবা। চ' গাইছ, আমি আমাৰ লোকেশ্যনত আহি পালোঁ। এইটো আমাৰ লোকেশ্যন হয়, এইটো আমাৰ গাঁও পঞ্চায়ত হয়। এইটো আমাৰ বাহাজনী আছে, এইটো আমাৰ লোকেশ্যন। আজি লোকেশ্যন এইটো হ'ব। চ' আমাৰ কেমেৰামেন কেমেৰাটো ৰেডি কৰি আছে। চ' কেমেৰা চাওঁ, আৰু লোকেশ্যন বহুত ভাল। ৰাস্তাটো পূৰা চাফ চিকুণ, ইয়াতে আমাৰ শ্বুটিংটো চলিব। আৰু এইটো ইয়াৰ ভিতৰত হ'ব কিবা আৰু আছে এইফালে চাওক, ইয়াৰ ব্লগিং কৰা চাওক, সি মানে ৰাস্তাত পৰি কাৰণে ব্লগিং কৰি আছে। ঠিকে আছে। চ' গাইছ, আমাৰ কেমেৰা ছেট হৈ গ'ল। এতিয়া আমাৰ শ্বুটিংটো আৰম্ভ হ'ব। চ' কেমেৰাটো শ্বুটিং হ'লে চ' গাইছ, আমাৰ ফাৰ্ষ্ট শ্বুটিংটো হ'ল, ফাৰ্ষ্ট শ্বুটটো হ'ল। এতিয়া ইমৰানে গাড়ীৰ শ্বুট আছে এটা। চ' ইফালৰ পৰা আহিব। চ' কেমেৰা আমাৰ ইফালে অনা হ'ল। চাওক, এইফালে ইমৰানৰ শ্বুট আছে এইবাৰ।
আগে খারাপ আগে খারাপ গেলে লোক কিন্তু কি ভুল বুঝো সো গাইজ এইটো আমাৰ লোকেশ্যনত শ্বুটিংটো হৈ গ'ল এতিয়া আমি বেলেগ লোকেশ্যনত যাব লাগে আৰু আমি ৰেডি হৈ আছোঁ ইয়াতে শ্বুটিংটো হ'ল এতিয়া ৰাখো সব সো গাইজ আমাৰ লোকেশ্যনটো এইটো হ'ল সেকেন্ড লোকেশ্যন এইটো আৰু এইফালে আছে দলং আছে এটা আৰু বহুত দূৰত আহিলোঁ এইফালে সো গাইজ এতিয়া আবুয়ে ছোৱালী হ'ব ছোৱালী হৈ আছে জলদি জলদি পিন্ধা আৰু লোকেশ্যন এইটো হ'ল লোকেশ্যনটো বহুত ভাল আৰু ইফালে আছে পাহাৰ চাওক আৰু ইফালে আছে ৰাস্তা চকচকীয়া ৰাস্তা ইমান লাজ খোৱা কি হয় জলদি কৰা ছোৱালী হ'ব আৰু আসলে সামান করে আগে জানা বইয়ে ঘরে নিয়ে ভাল লাগিছে দে আমার খেতে না আমার লাগিছে কপি কপি লাজ খোৱা ইমান তোমাক আজি পটাম ৰবা সো গাইস আমাৰ শ্বুটিঙৰ ছোৱালী এজনী আছে এতিয়া ছোৱালী ৰোল কৰিব মজা লাগছে আছে ভাল লাগিছে কিন্তু ও বন্টি তোমার নামটো কি মোৰ নাম সানি লিওনি সানি লিওনি নতুন নতুন সানি লিওনি আহিছে আমাৰ ইয়াতে আমি নতুনকৈ ভাড়া কৰি আনিছো
সো গাইজ আমাৰ আজি শ্বুটিং কৰা শেষ হ'ল আৰু আপোনালোকে চাব পাৰিব অলপ চলপ আমি শ্বুটিং কেনেকুৱা কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবই আৰু চাওক সন্ধিয়া হৈ গ'ল আৰু ইফালে ভিডিঅ'টো যাব গৈ আছে এতিয়া আমি ঘৰত যাম আমাৰ অলপ কাম আছে ইয়াতে আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰোঁ বাই বাই